পালো এতিয়া মই প্ৰথম সন্মানীয় ঢোলক শিল্পী পলাই যা বুলি লিখি দিবা। মই পলাই যা বিখ্যাত মঘা ওজাৰ পালি মই অসমৰ ইমূৰৰ পৰা সিমূৰৰ ঢোল বাদ্য বজাইছোঁ। তেখেতে মূৰৰ পৰা আজি এইটো ক'ত ঢোল বজাইছোঁ, তেখেতে মূৰৰ পৰা কাঢ়ি লৈছে মোবাইলত। মই প্ৰথম দিছপুৰ গৈছোঁ, গুৱাহাটী, দিছপুৰ কাহিলীৰ পৰা গণেশগুৰি ৰূপনগৰ কলাপাহাৰ নতুনখনীয়া পূবখনীয়া লাচিত নগৰ ভৰলু জজপিন শিলপুখুৰী ২ নম্বৰ গেট পুলিচ ৰিজাৰ্ভ বশিষ্ঠ আশ্ৰম ফাঁচী বজাৰ পাণবজাৰ উলুবাৰী গান্ধীবস্তি ৰাজগড় ৰঙাগড় ইব্ৰাহিণী চন্দ্ৰপুৰ নাৰেংগী বামুণী মৈদাম কলাপাহাৰ জু ৰোড চিৰিয়াখানা জুগীগড় গাদ্দাবাৰী পাঞ্জাবাৰী শিলপুখুৰী নৱগ্ৰহ বাসন্তী মন্দিৰ শুবৈ লৈছে উমাকান্ত ছয়গাঁও মালিগাঁও হাতীগাঁও গাহৰিকটা বিজুবাৰী বেলতলা গুৱাহাটী চেছ কৰি এতিয়া শিৱসাগৰলৈ গৈছোঁ। শিৱসাগৰ শুনিব দেই, শিৱসাগৰলৈ গৈছোঁ মই টিমত ল'ৰা ছোৱালী শিকাই মোক শিৱসাগৰলৈ নিছে। শিৱসাগৰ বানমুখ ভটিয়াপা নামডাঙা আইলামুখ নকনা ডিজিটেল সহাদৰা বৰদোৱা চিন্তামণি গছ চিলিয়াডোঙা ৰূপহীমুখ বিটোৱাল ধনা খোৱা ডিমৌচালি নিতাপুখুৰী বগলী পথাৰ পানীডিং নেমুগুৰি বকতা ইটাগুৰি পাহাৰৰ মৰিকা চচা ডিব্ৰুগড় নামৰূপ নাহৰকটীয়া দুলীয়াজান তিনিচুকীয়া হাতীকাল চৰাপং মাকুম মাঘেৰিটা বিলবাৰী দিয়াংমাইটা কাকপথাৰ বৰদেৱী 7 মাইল 8 মাইল তেজু জাগুন চাপাখোৱা টাউন কদিয়ালৈ পৰা যে কদিয়াই দি পখুৰম কুণ্ড দি তাক চাঙত বজাই আহিছিল। মোৰ নামে পলাই, মই নাযাওঁ পলাই, সেইকাৰণে মানুহক দিওঁ গলাই দিছোঁ এতিয়া মোবাইল এটা চলাই।